নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো ডিজিটেক চেনেলত অন্য এটা নতুন ভিডিঅ' লৈ বন্ধুসকল আকৌ প্ৰকাশ হ'ল চৰকাৰী টয়লেটৰ নতুন লিষ্ট আপুনি যদি চৰকাৰী টয়লেটৰ বাবে অনলাইনৰ পৰা আবেদন কৰিছিলে তেন্তে আপোনাৰ নাম এই লিষ্টত প্ৰকাশ পাইছে আৰু যদি কৰা নাই তেন্তে অতি সোনকালে আপুনি এপ্লাই কৰক এতিয়া এপ্লাই কেনেকৈ কৰিব মই এইটো চেনেলত ভিডিঅ' বনাই দিছো আপোনালোকে এই ভিডিঅ'টো চাই ল'ব আৰু এপ্লাই কৰিব পাৰিব আপোনালোকৰ সুবিধাৰ্থে মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই লিংক দি দিম আপোনালোকে ডাইৰেক্ট লিংকত গৈ ভিডিঅ'টো চাব পাৰিব এতিয়া আপুনি আপোনাৰ নাম এই লিষ্টত আছে নে নাই আপুনি কেনেকৈ চাব মই এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকক দেখাই দিম ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যদি চেনেলটোত নতুন তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰক লাইক কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপুনি পাই যায় তেন্তে বলক ভিডিঅ'টো চাবলৈ আৰম্ভ কৰক বন্ধুসকল আপোনাৰ নাম এই লিষ্টত আছে নে নাই চাবলৈ হ'লে প্ৰথমে আপুনি এই পেজটোত আহিব লাগিব এই পেজটোত আপুনি কেনেকৈ আহিব আপোনালোকৰ সুবিধাৰ্থে মই এইটো পেজৰ লিংক ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে লিংকত গৈ ডাইৰেক্ট এই পেজটোত আহিব পাৰিব এই পেজটোত অহাৰ পিছত আপোনালোকে প্ৰথমে ডেস্কটপ সাইজ কৰি ল'ব আৰু অলপ স্ক্ৰল ডাউন কৰি তলত চাব পাৰিব আপোনালোকে ৰিপৰ্টছ অপচনৰ তলত A03 স্বচ্ছ ভাৰত মিছন টাৰ্গেট ভাৰ্চেছ এচিভমেণ্ট অন দ্য বেচিছ অফ ডিটেইল ইন ডাট এই অপচনটোত আপুনি ক্লিক কৰি দিব লাগিব ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ পেজ ওপেন হৈ আহিব সিলেক্ট ষ্টেট আপুনি সিলেক্ট ষ্টেট কৰি লওক তাৰ পিছত সিলেক্ট ডিস্ট্ৰিক্ট এতিয়া আপুনি ডিস্ট্ৰিক্ট সিলেক্ট কৰি লওক সিলেক্ট ব্লক তাৰ পিছত আপুনি সিলেক্ট ব্লক আপোনাৰ কি হয় আপুনি সিলেক্ট কৰি ল'ব আপোনালোকে সিলেক্ট কৰাৰ পিছত এতিয়া ভিউ ৰিপৰ্ট অপচনটোত আপুনি ক্লিক কৰি দিয়ক ভিউ ৰিপৰ্ট অপচনটোত ক্লিক কৰাৰ পিছত অলপ সময় ওয়েট কৰক এতিয়া আপোনাৰ সন্মুখত নতুনকৈ এটা পেজ ওপেন হৈ আহিব আৰু এই পেজটোত আপোনাৰ পঞ্চায়তৰ লিষ্টসমূহ ওলাই আহিছে আপুনি কোনটো পঞ্চায়তৰ হয় আপুনি চাই লওক আৰু আপোনাৰ পঞ্চায়তৰ যেটো পঞ্চায়ত হয় আপোনাৰ সেই পঞ্চায়তৰ সিধাকে আপুনি ৰাইট সাইডে দেখা পাব আপোনাৰ নম্বৰখনো ইয়াত দিয়া আছে যিবোৰ নম্বৰ গ্ৰীন কালাৰৰ সেই নম্বৰবোৰত আপুনি ক্লিক কৰি আপোনাৰ নামটো চাই ল'ব পাৰিব মই আপোনাক এটা নম্বৰত ক্লিক কৰি দেখুৱাম ক্লিক কৰাৰ পিছত অলপ সময় ওয়েট কৰিব লাগিব মই এতিয়া আপোনাক দেখুৱাই আছো এতিয়া আপোনাৰ সন্মুখত আকৌ নতুন লিষ্ট ওপেন হৈ আহিছে এতিয়া আপোনাৰ এই লিষ্টত গোটেই পঞ্চায়তৰ নামসমূহ আছে এই নামসমূহ আপুনি আপোনাৰ নামটো ক'ত আছে আপুনি চাই ল'ব পাৰিব আপুনি স্ক্ৰল ডাউন কৰি আপোনাৰ নামটো ক'ত আছে আপুনি চাই লওক আৰু এনেকৈয়ে আপুনি আপোনাৰ নামটো এই লিষ্টত আছে নে নাই আপুনি চাব পাৰিব আশা কৰিছো এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে যদি চেনেলটোত নতুন তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক লাইক কৰি দিয়ক আৰু